Hello everyone, welcome back to my YouTube channel. এটা নতুন ব্লগৰ হৈতে মই ভাবনাই আপোনালোকক স্বাগতম জনাইছো। কলনী বজাৰলৈ যাবলৈ ওলাইছো, তাকে ভাবিলো আপোনালোকক দেখুৱাই যাও। আৰু এয়া জুৰত পালো, ইয়াৰ পৰা গৈ আছো। এয়া আমি আহি পালো কলনী বজাৰ। চানমাৰী কলনী। আৰু ৰাইট সাইডে আছে বজাৰখন। গৈ আছো। ভালকে পাৰ হ'ব পাৰিলে হ'ল আৰু। এয়া ৰেল লাইন চানমাৰী। আৰু এয়া গৈ আছো এতিয়া। গৈ আছো কলনী বজাৰৰ ভিতৰত দোকান এখনত। যিটো বস্তু বিচাৰি আহিছিলো সেইটো নাপালো আৰু গৈ আছো দোকান বিচাৰি। বজাৰত বস্তুটো নোপোৱাই মই ভাবিলো ইফালে অকমান ফুৰি আহো নুনমাটিৰ ফালে। সেয়ে আপোনালোকক দেখুৱাই আছো। এয়া আহি পালো ৰিফাইনাৰী আৰু এতিয়া গৈ আছো। এয়া পালো নেপালী চুক আৰু এতিয়া গৈ আছো ইফালে। খুবেই ধুনীয়া ৰাস্তা হয়, আপোনালোকক দেখুৱাই আছো। খাই থাকক। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা। আপোনালোকো আহিব পাৰে এইফালে, খুব ধুনীয়া পৰিৱেশ হয় এইফালে আৰু ঠাণ্ডা হয়। ফুৰিব আহিব পাৰে সানডে অফ থকা সময়ত আপোনালোকে এইফালে ফুৰিব আহিব পাৰে, মনবোৰো ফ্ৰেছ হ'ব। সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা গীতেৰে সুৰে। আৰু এয়া আহি পালো নদীৰ পাৰ আৰু আগত গৈ অলপমান সময় ৰখি দিম। আৰু এয়া আহি পালো, মানে এনে নদীৰ ওচৰত ৰখিলো, যেনেকৈ খুবেই ধুনীয়া লাগে। ৰাস্তাটো ক্ৰছ কৰিলো। এয়া বহুত কুকুৰ আছে, ইয়াতে 3টামান কুকুৰ আছে। আৰু এইখন ব্ৰহ্মপুত্ৰ নদীখন দেখিছে, ইয়াৰ পৰা খুবেই ধুনীয়া লাগিছে। এনেই উজান বজাৰ বুলি কয় ন? খাৰঘুলি নেকি? এইখিনি খাৰঘুলি চাইড চোনচালি এৰি। এয়া নদীটো বেছি আগলৈকে নাযাওঁ, নহ'লে পৰি যাম। এয়া সেইফালে কিবা বনাই আছে, কি নাজানো। আৰু এয়া দেখিবলৈ পাইছে তলত মানুহ আছে কেইটামান। এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা, অকণমান ফটো চটো উঠিলোঁ। এতিয়া যাম ফেঞ্চিৰ ফালে, যিহেতুকে মই আহিছিলোঁ বস্তু এটা কিনিব, সেইটো মই কলনীত নাপালোঁ। আৰু এতিয়া গৈ আছোঁ ফেঞ্চিত। সূতা কিনিব আহিছিলোঁ আচলতে, আৰু তাত নোপোৱাৰ বাবে ভাবিলোঁ এইফালে ফুৰি যাওঁ। আৰু এতিয়া গৈ আছোঁ, চাই থাকক। গৈ আছোঁ আৰু একেবাৰে লগ পাম ফেঞ্চি বজাৰত। ইয়াৰ পৰা আমি উজান বজাৰ হৈ যাম। আৰু এয়া আহি পালোঁ ফেঞ্চি বজাৰৰ ৰাস্তা। আৰু এতিয়া গৈ আছোঁ খোজকাঢ়ি। এয়া গৈ আছোঁ। মই যিটো বস্তু বিচাৰি গৈছিলোঁ সেইটো নাপালোঁ, ফেঞ্চিটো নাপালোঁ। যিহেতুকে চানডে হয় আৰু গোটেই দোকানবোৰ বন্ধ, সেয়েহে গুচি আহিলোঁ আৰু ভিডিঅ' নকৰিলোঁ। এতিয়া গৈ আছোঁ ঘৰত। ঘূৰি পালোঁ। আজিৰ ব্লগটো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই। আৰু মোৰ অন্যটো চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰিব লিংকটো আৰু গৈ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।